নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। কুৱেশ্যন নম্বৰ 1 When was G20 established? G20 কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1999 1999 চনত। নেক্সট কুৱেশ্যন Where was the first summit of G20 held? G20ৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ USA. নেক্সট কুৱেশ্যন টু ডেট হাউ মেনি সামিট অফ G20 হেভ বিন হেল্ড? আজিলৈকে G20ৰ কিমানখন শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 17. নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ইনস্পিৰেশ্যন অফ G20 2023 লগো? G20 2023 লগোৰ প্ৰেৰণা কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ইণ্ডিয়াছ নেশ্যনেল ফ্লেগ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিং অফ G20? G20ৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি গ্ৰুপ অফ 20। নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ G20? G20ৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি নান অফ দ্য এবভ। G20ৰ কোনো পাৰ্মানেণ্ট হেডকোৱাৰ্টাৰ নাই, ইয়াৰ হেডকোৱাৰ্টাৰ প্ৰত্যেক বছৰে চেঞ্জ হৈ থাকে। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ G20 সামিট? G20ৰ শীৰ্ষ সন্মিলনৰ চৰকাৰী ভাষা কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ, মানে ইংলিছ, ফ্ৰেঞ্চ, স্পানিছ এই তিনিওটা ইয়াৰ চৰকাৰী ভাষা হয়। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ অবজেক্টিভ অফ G20 সামিট? তলৰ কোনটো G20 শীৰ্ষ সন্মিলনৰ উদ্দেশ্য নহয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি প্ৰমোটিং ৰিলিজিয়াছ হাৰমনি। নেক্সট কুৱেশ্যন হাউ অফটেন ইজ দ্য G20 সামিট হেল্ড? G20 শীৰ্ষ সন্মিলন কিমান সঘনাই অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এনুৱেলি, বছৰত এবাৰকৈ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ৱাজ হোষ্ট দ্য 2022 G20 সামিট? 2020 চনৰ G20 সন্মিলন কোনখন দেশত আয়োজিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ইটালী। নেক্সট কুৱেশ্যন হাউ মেনি কাণ্ট্ৰিজ আৰ মেম্বাৰ অফ G20? G20ৰ সদস্য কেইখন দেশ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 20। নেক্সট কুৱেশ্যন হু ৰিপ্ৰেজেণ্টছ ইণ্ডিয়া এট দ্য G20 সামিট? G20 সন্মিলনত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিব? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰীয়ে। নেক্সট কুৱেশ্যন হুইচ G20 মেম্বাৰ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট ইকনমি ইন দ্য ৱৰ্ল্ড ইন টাৰ্ম অফ GDP? G20ৰ কোনখন সদস্য দেশ GDPৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে সৰ্বাধিক অৰ্থনীতি? শুদ্ধ উত্তৰ অপশ্যন বি চাইনা। নেক্সট কুৱেশ্যন দ্য G20 কনচিষ্ট অফ হাউ মেনি কণ্টিনেণ্ট? G20 কিমানখন মহাদেশৰে গঠিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 3। ইয়াৰ আছে এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা। নেক্সট কুৱেশ্যন ইন হুইচ চিটি ৱাজ 2021 G20 সামিট হেল্ড? 2021 চনৰ G20 শীৰ্ষ সন্মিলন কোনখন চহৰত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰিয়াদ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং টপিকছ ইজ নট এ ফ'কাছ এৰিয়া অফ দ্য G20? তলৰ কোনটো বিষয় G20ৰ কেন্দ্ৰবিন্দু নহয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি এডুকেশ্যন। নেক্সট কুৱেশ্যন হুৱেন ডিড ইণ্ডিয়া গেট দ্য প্ৰেচিডেঞ্চি অফ দ্য G20? ভাৰতে G20ৰ অধ্যক্ষৰ পদ কেতিয়া পালে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ডিচেম্বৰ 1 2022। নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ইজ দ্য কাৰেণ্ট চেয়াৰ অফ G20? কোনখন দেশ G20ৰ বৰ্তমান অধ্যক্ষ? ইয়াৰ শুদ্ধ উত্তৰ এ ইণ্ডিয়া। ইণ্ডিয়াৰ পিছত নেক্সট ইয়াৰ অধ্যক্ষ হ'ব ব্ৰাজিল দেশ। নেক্সট কুৱেশ্যন হাউ আৰ দ্য G20 কাণ্ট্ৰি চিলেক্টেড? G20 দেশসমূহ কেনেকৈ নিৰ্বাচিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ইকনমিক ইম্পৰ্টেঞ্চ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য G20 টোটেল GDP অফ দ্য ৱৰ্ল্ড GDP? বিশ্বৰ GDPৰ পৰা G20ৰ মুঠ GDP কিমান? ইয়াৰ শুদ্ধ উত্তৰ চি 80%। নেক্সট কুৱেশ্যন হোৱাট পাৰ্চেণ্টেজ ডু দ্য G20 কাণ্ট্ৰিজ কণ্ট্ৰিবিউট টু দ্য ৱৰ্ল্ডছ পপুলেশ্যন? বিশ্বৰ জনসংখ্যাৰ ক্ষেত্ৰত G20 দেশসমূহে কিমান শতাংশ অৰিহণা যোগায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 60%। নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ইজ দ্য পাৰ্মানেণ্ট গেষ্ট অফ G20? G20ৰ স্থায়ী অতিথি কোনখন দেশ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি স্পেইন। নেক্সট কুৱেশ্যন হোৱাট পাৰ্চেণ্টেজ ডু দ্য G20 কাণ্ট্ৰিজ কণ্ট্ৰিবিউট টু গ্ল'বেল ট্ৰেড? G20 দেশসমূহে বিশ্ব বাণিজ্যত কিমান শতাংশ অৰিহণা যোগায়? শুদ্ধ উত্তৰ অপশ্যন এ 75%। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ অৰ্গেনাইজিং দ্য G20 সামিট হেল্ড ইন 2023? 2023 চনত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনখন তলৰ কোনখন দেশে আয়োজিত কৰিছে? শুদ্ধ উত্তৰ অপশ্যন ডি ইণ্ডিয়া। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য থিম অফ দ্য G20 সামিট হেল্ড ইন ইণ্ডিয়া? ভাৰতত অনুষ্ঠিত G20 সন্মিলনৰ বিষয়বস্তু কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য মেম্বাৰ অফ G20? তলৰ কোনখন দেশ G20ৰ সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ছিংগাপুৰ। নেক্সট কুৱেশ্যন হুৱেন ডিড ইণ্ডিয়া এজুম দ্য G20 প্ৰেচিডেঞ্চি? ভাৰতে কেতিয়া G20ৰ অধ্যক্ষ পদ গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ডিচেম্বৰ 1 2022 টু নৱেম্বৰ 30 2023। নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট G20 ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল আৰ্কিটেক্সাৰ ৱৰ্কিং গ্ৰুপ মিটিং হেল্ড? প্ৰথম G20 আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্য কৰ্মগোটৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি চণ্ডীগড়। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য G20 মিটিং হেল্ড? G20 সভা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ভোপাল, মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চিম্বল ইউজ ইন দ্য G20 ইণ্ডিয়া লগো? G20 ইণ্ডিয়া লগত ব্যৱহৃত কৰা চিম্বল কি? শুদ্ধ উত্তৰ অপশ্যন বি লোটাছ। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট G20 ছায়েন্স 20 ইণ্টাৰচেপশ্যন মিটিং হেল্ড? প্ৰথম G20 ছায়েন্স 20 আৰম্ভণি সভা ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি পণ্ডুচেৰী। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্কিং গ্ৰুপ মিটিং হেল্ড? প্ৰথম আন্তঃগাঁথনি কৰ্মগোটৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি পুনে, মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট গ্ল'বেল পাৰ্টনাৰশ্বিপ ফৰ ফাইনেন্সিয়েল ইনক্লুজন ৱৰ্কিং গ্ৰুপ মিটিং হেল্ড? বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে প্ৰথম গ্ল'বেল পাৰ্টনাৰশ্বিপ ৱৰ্কিং গ্ৰুপ বৈঠক ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি কলকাতা, ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ছেক্ৰেটেৰিয়েট ফৰ ছায়েন্স 20 মিটিং হেল্ড? বিজ্ঞান সচিবালয় 20ৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বেংগালুৰু। নেক্সট কুৱেশ্যন, হুইচ চিটি হোষ্টেড দ্য G20 ফৰেইন মিনিষ্টাৰ মিটিং ইন ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰত G20ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নিউ দিল্লী। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এমপ্লয়মেণ্ট ৱৰ্কিং গ্ৰুপ মিটিং আণ্ডাৰ দ্য শ্বেৰপা ট্ৰেক অফ দ্য G20 হেল্ড? G20ৰ শ্বেৰপা ট্ৰেকৰ অধীনত প্ৰথম নিয়োগ কৰ্মগোটৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ৰাজস্থান, যোধপুৰ। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হোষ্টেড দ্য 2022 G20 ছামিট? 2022 চনৰ G20 শীৰ্ষ সন্মিলন কোনখন দেশে আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ বি ইণ্ডোনেছিয়া, বালি। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হোষ্টেড দ্য 2021 G20 ছামিট? 2021 চনৰ G20 শীৰ্ষ সন্মিলন কোনখন দেশে আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ইটালী। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ G20 ডিক্লেয়াৰ্ড ইটছেল্ফ দ্য প্ৰাইমেৰী ভেন্যু ফৰ ইণ্টাৰনেশ্যনেল ইকনমিক এণ্ড ফাইনেন্সিয়েল কোঅপাৰেশ্যন? কোন বছৰত G20য়ে নিজকে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক আৰু বিত্তীয় সহযোগিতাৰ প্ৰাথমিক স্থান বুলি ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 2029। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ দ্য মষ্ট ৰিচেণ্ট এডিশ্যন টু দ্য G20? G20ত শেহতীয়াকৈ কোনখন দেশ সংযোজন কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যন, হুইচ G20 মেম্বাৰ হেজ দ্য হাইয়েষ্ট পপুলেশ্যন? G20 সদস্যৰ দেশ কোনখনৰ জনসংখ্যা সৰ্বাধিক? শুদ্ধ উত্তৰ অপশ্যন বি ইণ্ডিয়া। নেক্সট কুৱেশ্যন, a delegation of how many members will be participating in the New Delhi summit of G20? নতুন দিল্লী G20 শীৰ্ষ সন্মিলনত কিমানজন সদস্যৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 43। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি উইল হোষ্ট দ্য G20 ছামিট ইন 2024? 2024 চনত কোনখন দেশে G20 সন্মিলন অনুষ্ঠিত কৰিব? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ব্ৰাজিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি উইল দ্য হোষ্ট দ্য G20 ছামিট ইন 2025? 2025 চনত কোনখন দেশত G20 সন্মিলন অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যন, হু ডিজাইন ইণ্ডিয়াছ G20 প্ৰেচিডেঞ্চি লগো? ভাৰতৰ G20 অধ্যক্ষৰ লগো কোনে ডিজাইন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি সুদৰ্শন পাটনায়ক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য হোষ্ট লিডাৰ ইন দ্য ফাৰ্ষ্ট G20 ছামিট? প্ৰথম G20 শীৰ্ষ সন্মিলনত আয়োজক নেতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জৰ্জ ডব্লিউ বুছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ভেন্যু অফ দ্য G20 নিউ দিল্লী ছামিট 2023? নতুন দিল্লীত অনুষ্ঠিত G20 সন্মিলনৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ইণ্টাৰনেশ্যনেল এক্সিবিশ্যন কনভেনশ্যন চেণ্টাৰ IECC। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।